কবিতাৰ শিৰোনাম জিদিনা তোমাৰ চহৰলৈ আহিম। কথা প্ৰিয়ম শইকীয়া, পাঠ কৰবী শৰণীয়া। কংক্ৰিট মহানগৰীৰ পৰা বিদায় লৈ যিদিনা তোমাৰ চহৰত খোজ থম, উৎফুল্লিত হৈ নাচি উঠিবনে তোমাৰ চঞ্চল মন? উঠেৰে ফুটি ওলাবনে এটি সুখুৰী? চকু টিপিয়াই মাৰিবনে বিজুলী? কি লাগিব তোমাক? এই কোৱা না, কি লৈ যাম তোমালৈ? ভাবিছো সমুদ্ৰতলিত উমলি ফুৰা এটি সাগৰীয় শংখৰ সাধুকি উপহাৰ দিম তোমাক। তুমি সুধিবা নেকি কুৰুক্ষেত্ৰ ৰণৰ কৃষ্ণৰ শংখটোৰ নাম? মই কিন্তু নকওঁ পাঞ্চজন্য বুলি, তুমি নিজেই উলিয়াবা ভাগৱত খুলি। নিজেই কবা তেজৰ নৈ বোৱা ইতিহাস, ভায়ে ভাইৰ তেজৰ ফাকু খেলাৰ কাহিনী। শুনা না, উষা অনিৰুদ্ধৰ কাষলৈ এবাৰ যাম দেই। শুনাবা দুয়োৰে সপোনৰ প্ৰেম গাথা, চাম শিলত খোদিত চিত্ৰলেখাক। প্ৰিয়তম, যিদিনা তোমাৰ চহৰত পদাৰ্পণ কৰিম, অলিয়ে গলিয়ে খোজ দিম হাতত হাত থৈ। কম কংক্ৰিটৰ মহানগৰীৰ মৰু কাহিনী। তুমি জানানে, মৰুত নুফুলে অপৰাজিতা, কৰবী অথবা বকুল। নাহাহে ঘৰ চিৰিকাই, পেখম ধৰিবলৈ ময়ূৰ নহয় ব্যাকুল। যিদিনা তোমাৰ চহৰত পদাৰ্পণ কৰিম, মগ্ন হম প্ৰকৃতিৰ সৈতে। আহি আছো মই, আহি আছো এই বহাগতে। পশ্চিমীয়া সংস্কৃতি কাউকান কৰি ৰাংঢালী নাচনী সাজিৰে আহিম তোমাৰ কাষলৈ। তোমাক মৰমৰ বিহুৱান পিন্ধাবলৈ। প্ৰিয়তম, তোমাক মৰমৰ বিহুৱান পিন্ধাবলৈ। ধন্যবাদ।